শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ আৰু কেইটামান মুহূৰ্ত তাৰ আগে আগে ঢেকীয়াজুলিত এতিয়া মৃৎশিল্পীসকলৰ ব্যস্ততা বাঢ়িছে মই উপস্থিত আছোঁ ঢেকীয়াজুলিৰ মা লক্ষ্মী শিল্পালয়ত আৰু মা লক্ষ্মী শিল্পালয়ত এতিয়া মৃৎশিল্পী ব্যস্ত হৈ আছে দেৱী মাৰ প্ৰতিমূৰ্তিত শেষ পৰশতিয়াত জনজাতীয় সাজ পোছাকেৰে ইয়াতে দেৱী মাৰ মূৰ্তি নিৰ্মাণ কৰা হৈছে লগতে মই এটা ব্যতিক্ৰমী দৃশ্য দেখুৱাবলৈ বিচাৰিম মৃৎশিল্পী হিচাপে কৰ্মৰত হৈ আছে এগৰাকী কলেজত কৰ্মৰত অধ্যাপিকা কলেজৰ অধ্যাপিকা এগৰাকী মৃৎশিল্পী হিচাপে ইয়াতে দিনে নিশাই লাগি আছে মহিষাসুৰৰ এয়া তেখেতে অংকন কৰি আছে ৰং তুলিকা সানি আছে মহিষাসুৰত লগতে দেৱী মাৰ মূৰ্তিসমূহ নিৰ্মাণ কৰাত অহৰহে দিনে নিশাই কষ্ট কৰি আছে মৃৎশিল্পীৰ হিচাপে কাম কৰি আছে এক ব্যতিক্ৰমী দৃশ্য বুলি ক'ব লাগিব এখন কলেজৰ অধ্যাপিকা হৈও কিন্তু অধ্যাপিকা হৈও এনেধৰণেৰে যি ব্যতিক্ৰমী কৰ্মৰাজিত তেখেতে নিয়োজিত হৈ আছে দিনে নিশাই দেৱী মাৰ মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত হৈ আছে মই অধ্যাপিকাগৰাকীক দুটামান কথা সুধিবলৈ বিচাৰিম তেখেতৰ লগত অলপ কথা পাতিবলৈ বিচাৰিম কি ক'বা কেনেকুৱা লাগে এই কামত লাগি থাকি বহুত ভাল লাগে সেইকাৰণে আহোঁ লাষ্ট ইয়াৰো আহিছিলোঁ এইবাৰো আহিলোঁ সেইকাৰণে যোৱা বছৰৰ পৰাই লাগি আছা অঁ যোৱা বছৰো আহিছিলোঁ এইবাৰো আহিলোঁ আশা কৰিছোঁ নেক্সট ইয়াৰো আহোঁ লগতে আৰু এটা কথা মই সুধিবলৈ বিচাৰিম যে এখন মহাবিদ্যালয়ত অধ্যাপিকা হিচাপে কাম কৰিও এনে যি মৃৎশিল্পী হিচাপে এই কাম কৰিবলৈ সময় কেনেকৈ উলিওৱা তুমি সময় মানে তাতে ক্লাছ কৰি পেলাই 12টালৈকে মোৰ ক্লাছ থাকে 9টাৰ পৰা 12টালৈকে কণ্টিনিউ ক্লাছ থাকে এই 12টাৰ পিছত মোৰ যিখিনি চখ মই সেইখিনি মানে কৰোঁ মোৰ আৰ্টো ভাল লাগে মই আৰ্টৰো টিচাৰ হয় এই মূৰ্তি বনোৱাৰ চকু দিয়াত মোৰো এইটোও ভাল লাগে সেইখিনি 12টাৰ পিছত এইটো মাই টাইম আৰু বুলি ক'ব পাৰি সুন্দৰ কথা আজি আছিল নেকি আজি ক্লাছ আছিলে আজি ক্লাছ আছিলে মই 9টাৰ পৰা 12টালৈকে ক্লাছ কৰি আহিলোঁ তাতে ইংলিছ আৰু কম্পিউটাৰ চায়েন্স পঢ়াওঁ মই 9টাৰ পৰা 12টালৈকে কৰি আহিলোঁ তাৰপিছত ইয়াতে আহিলোঁ ইয়াতে আৰু ধৰা কি কি কৰি ভাল পোৱা আৰ্টৰ লগতে ধৰা এই কামৰ লগতে আৰু কি কি কাম কৰিবা আৰ্ট মই শিকিছোঁ আৰ্ট মই শিকিছোঁ এইটো কৰিতো ভাল পাওঁৱেই গান গায়ো ভাল পাওঁ সেইখিনি মোৰ আৰু ভাল লাগে ঘৰত গান গোৱা নেকি এনে গান নাগাওঁ মই এনে শিকা নাই কেতিয়াও কিন্তু গান শুনি পেলাই মিউজিকটো ভাল লাগে মই যি শিল্পালয়খনৰ দৃশ্য দেখুৱাইছোঁ পুনৰবাৰ এইখন হৈছে মা লক্ষ্মী শিল্পালয় সুন্দৰকৈ দেৱী মাৰ মূৰ্তিসমূহ সজাই পৰাই তোলা হৈছে ইয়াতে এইগৰাকী দেখুৱাইছোঁ মই যি জনজাতীয় সাজ পোছাক এয়া পিন্ধাই থোৱা হৈছে জনজাতীয় আমাৰ বড়ো জনগোষ্ঠীয় যি পোছাক ইয়াতে পিন্ধোৱা হৈছে দেৱী মাক এটা কথা থাকি গ'ল সুধিবৰ কাৰণে নাম সুধিবলৈ থাকি গ'ল আমাৰ মই নামটো তেখেতৰ মুখৰ পৰাই জানিবলৈ বিচাৰিম তোমাৰ কি নাম মোৰ নাম ৰঞ্জিতা দাস ঘৰ কোনখিনিত আছিলে ৱাৰ্ড নম্বৰ 5 ঢেকীয়াজুলি ৱাৰ্ড নম্বৰ 5ত ঢেকীয়াজুলিৰ ঘৰ আৰু ৰঞ্জিতা দাস আজি এক ব্যতিক্ৰমী কৰ্মৰাজিত ব্যস্ত হৈ আছে আন 10জনী যুৱতীৰ বাবে আদৰ্শ হিচাপে থিয় হ'বলৈ সক্ষম হৈছে